তো আজি ভাল লাগিছে যে আমাৰ এই চিৰাং জিলাৰ এই যে ৰৌমাৰীত মানে 2000ৰ পৰা যিটো মানে কিবা নন গভৰ্ণমেণ্টেল যিটো অৰ্গেনাইজেশ্যন যিটো গঠন কৰি পেলাই তেখেতসকলে যে আজি মানে 25 বছৰ হ'ল। আজি 25 বছৰ হোৱাৰ পিছত তেখেতসকলে আজি এটা মানে মেগাজিন মানে কি কৰিব বিচাৰিছে, পাব্লিছ কৰিব বিচাৰিছে। আৰু আজি ইয়াৰ লগতে কিছুমান কাৰ্যসূচী মানে এজেণ্ডা আছে, এইটো লৈ পেলাই আপোনালোক এইটো তেখেতসকলে আজি পালন কৰিছে। আৰু ইয়াতে মোক এইটো পাব্লিছ কৰিব মানে এই মেগাজিনটো পাব্লিছ কৰিবৰ কাৰণে উদ্বোধন কৰিবৰ কাৰণে মাতিছে। খুব ভাল লাগিছে। তেখেতসকলে 2000ৰ পৰা তেখেতসকলে বহুত কাম কৰি আহিছে যে আমাৰ চিৰাং জিলা এই অঞ্চলত বিভিন্ন ঠাইত শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে, খেতিৰ ক্ষেত্ৰত কাম কৰিছে, স্কুলৰ ক্ষেত্ৰত কাম কৰিছে, বহুত সামাজিক কাম ছ'চিয়েল কাম তেখেতসকলে কৰিছে। তো ধন্যবাদ দিব লাগিব তেখেতসকলে যিটো এণ্ডলেছ যিটো চেষ্টা, যিটো ষ্ট্ৰাগল, সেইটো মানে ধন্যবাদ দিব লাগিব। বহুত তেনেকুৱা আমাৰ সমাজত বিভিন্ন জাতি গোষ্ঠী তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, স্কুল নাই, মানে ক'ৰবাত তেনেকুৱা আমাৰ কি কয় সামাজিকভাৱে দুৰ্বল অৰ্থাৎ তেনেকুৱা কিছুমান বেমাৰ আজাৰ হোৱা এখেতসকলক মানে সহায় কৰি আহিছে, এইটো মই দেখি আহিছোঁ। আৰু মই আশা কৰিছোঁ যে এখেতসকলৰ যিটো এক্টিভিটিছ, এই এক্টিভিটিছো যদি তেনেকুৱা হৈ থাকে মানে ভৱিষ্যত মানে খুব ভাল হ'ব। আৰু আমি সেইটো বিচাৰিছোঁ। অকল মানে চৰকাৰী হিচাপে কাম কৰিব লাগে সেইটো নহয়। এখেতসকলে যদি এন হিচাপে যিটো কাম কৰি আহিছে সেইটো আজি আমাৰ অঞ্চলত বহুত আমাৰ উপকৃত হৈছে। আৰু চৰকাৰে যিটো কৰিছে সেইটো কৰি আছে, আমিও কৰি আছোঁ। কিন্তু এখেতসকলে মানে নন গভৰ্ণমেণ্টেল মানে হিচাপে যিটো কাম কৰিছে সেইটো প্ৰশংসনীয়।